নমস্কাৰ, হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল জেছমিন হেল্থ কেয়াৰ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই জেছমিনে পুনৰ নতুন এটি যোগাসন লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আশা কৰোঁ সকলোৰে এই যোগাসনটি উপকাৰত আহিব। আজি শ্বেয়াৰ কৰিব বিচৰা যোগাসনটি বিশেষকৈ মহিলাসকলৰ কাৰণে বিশেষভাৱে উপকাৰী। আজিকালি প্ৰায় 70% মহিলাৰে সন্তানহীনতাৰ প্ৰব্লেম। মহিলাসকলৰ কিছুমান হৰমনেল প্ৰব্লেমৰ কাৰণে বা থাইৰয়ড, তাৰোপৰি PCOS, PCOD নামৰ যি বেমাৰ আছে, সেই বেমাৰবিলাকৰ কাৰণে প্ৰায়ভাগ মহিলা সন্তানহীনতাত ভোগে। যিটো ময়ো ভুগিছিলোঁ এই বেমাৰটোত। মই প্ৰাকৃতিকভাৱে বা নেচাৰেলিভাৱে মোৰ শৰীৰটো কেনেকৈ যত্ন লৈ বা কি বস্তু সেৱন কৰি মই এই ৰোগৰ পৰাই আৰোগ্য লাভ কৰিছোঁ। এতিয়া মোৰ এজনী ছোৱালী, এই বিষয়ে মই আপোনালোকক কেতিয়াবা বহলভাৱে ক'ম। আজি মই এই যোগাসনটি আৰু এই যোগাসন কৰি মই বহুতখিনি সুফল পাইছোঁ। সেয়েহে মই আপোনালোকৰ মাজলৈ এই যোগাসনটি লৈ আহিছোঁ। কাৰণ এগৰাকী মহিলাও যদি মোৰ পৰা কিবা এটা উপকাৰ পায়, তেতিয়াহ'লে মই বহুত সুখী হ'ম। কাৰণ এই বেমাৰত ভুগি থকা মহিলা এগৰাকীৰ কিমান দুশ্চিন্তা হ'ব পাৰে, মনৰ ভিতৰত কিমান দুখ থাকে, সেই কথাটো মই উপলব্ধি কৰিব পাৰোঁ। কাৰণ মই যিহেতু এই সমস্যাত ভুগিছিলোঁ। অলপ পাৰ্চনেল কথা ক'লোঁ, বেয়া নাপাব। এতিয়া আহিছোঁ মূল কথালৈ। যিসকল মহিলাৰ এনেকুৱা প্ৰব্লেম আছে, তেওঁলোকে যদি এই যোগাসনসমূহ নিতৌ কৰিবলৈ লয়, তেন্তে সন্তান সম্ভৱ হোৱাৰ আশা কৰিব পাৰি। মহিলাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ জৰায়ু সবল কৰিবলৈ এনেকুৱা 4টা যোগাসন আছে। মই আপোনালোকৰ মাজলৈ লৈ আহিম। আজি এটা যোগাসন দেখুৱাম, কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হয়, আপোনালোকে আমনি পাব পাৰে। আজি যিটো যোগাসন শ্বেয়াৰ কৰিম, সেই যোগাসনটোৰ নাম হৈছে অৰ্ধমুক্তাসন। প্ৰিয় সতীৰ্থসকল, মোৰ ভিডিঅ'সমূহ নতুনকৈ চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মই দিয়া ভিডিঅ'সমূহ আপোনালোকে ন'টিফিকেশ্যনত আগতীয়াকৈ পায়। আৰু যদি ফেচবুকত চাই আছে, তেনেহ'লে পেজটো ফ'ল' কৰি দিব। তেনেহ'লে এই যোগাসনটিৰ উপকাৰ আৰু উপকাৰৰ বিষয়ে কিছু জানি লওঁ। প্ৰথমতে মই এই যোগাসনটিৰ অপকাৰ বা কি সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়ে কওঁ। নম্বৰ, আপোনালোকৰ হাতত যদি কিবা সমস্যা আছে বা ভগা-চিগা আছে, তেনেহ'লে এই আসন কৰাৰ পৰা বিৰত থাকিব। নম্বৰতে পিঠি, কমৰ আৰু উৰুত যদি কিবা কটা-চিঙা বা কিবা মোচোকা খাইছে, খুন্দা খাইছে বা কিবা যদি জটিল অপাৰেশ্যন হৈছে, তেনেহ'লে এই যোগাসন কৰাৰ পৰা বিৰত থাকিব। কৰিলেও আপোনালোকে ডক্তৰৰ পৰামৰ্শ মতে কৰিব। নম্বৰ, চকু বা কাণৰ ভিতৰত যদি কিবা প্ৰব্লেম আছে বা ইনফেকশ্যন হৈছে, তেনেহ'লে এই আসন কৰাৰ পৰা বিৰত থাকিব। 4 নম্বৰ, গৰ্ভৱতী মহিলাই গৰ্ভস্থ সন্তান ডাঙৰ হ'লে এই আসন নকৰিব। এতিয়া আহিছোঁ এই আসনৰ উপকাৰৰ বিষয়ে। আসনৰ উপকাৰ বহুত আছে, মই মূল উপকাৰকেইটাহে কৈ যাম। আসনক সন্তান প্ৰাপ্তিৰ সপোন পূৰ কৰাৰ আহিলা বুলি বিশেষজ্ঞসকলে কয়। 2 নম্বৰ, এই আসনৰ অভ্যাসে মানসিক প্ৰশান্তি আনে। মনৰ ভিতৰত যি দুশ্চিন্তা থাকে, এই দুশ্চিন্তাসমূহ আঁতৰ কৰাত সহায় কৰে। এই আসনে ভৰি টানি ধৰা, অৰ্থাৎ ৰাতি আমি শুলে যে ভৰিত শিৰামুৰি ধৰা বুলি কয়, আমাৰ থলুৱা ভাষাত আমাৰ অঞ্চলত বামি উঠা বুলি কয়, এই বেমাৰটো সম্পূৰ্ণভাৱে নিৰ্মূল হয় যদি আপোনালোকে এই ব্যায়ামটো নিয়মিতভাৱে কৰিবলৈ লয়। কাৰণ এই ব্যায়াম কৰিলে শৰীৰৰ ৰক্ত সঞ্চালন বৃদ্ধি হয়। নম্বৰ, এই আসন নিয়মিত কৰিলে হজম শক্তি বঢ়ায়, পাচন তন্ত্ৰ শক্তিশালী কৰে। এই আসনে লিভাৰ, কিডনী আৰু জৰায়ুক সবল কৰে। যিটো আমাৰ মহিলাসকলৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ হৈছে জৰায়ু। এই জৰায়ুক সবল কৰি আমাৰ মহিলাসকলক মাতৃ হোৱাৰ সুখকণ দি দিয়ে। সেইবাবে নিঃসন্তান মহিলাৰ বাবে এই যোগাসনটিক মহা ঔষধ হিচাপে বিবেচিত কৰা হয়। উপৰিও শৰীৰৰ যি আমাৰ অতিৰিক্ত চৰ্বি, সেই চৰ্বি হ্ৰাস কৰাতো সহায় কৰে। চাওকচোন আপোনালোকে এই সাধাৰণ আসনসমূহে আমাৰ শৰীৰটোক কিমান সুস্থতা প্ৰদান কৰে। যদি নিজক অলপ সময় দিওঁ, তেনেহ'লে আমি সদায় সুস্থ সবল হৈ থাকিব পাৰোঁ। এতিয়া এই আসনটো মই কেনেকৈ কৰিম আপোনালোকক দেখুৱাইছোঁ। আহকচোন আপোনালোকে চাওক কেনেকৈ কৰিব লাগে এই আসনটো। প্ৰথমতে এখন মেট্ৰেছ বা কম্বলৰ ওপৰত পোন হৈ থিয় হৈ লওক। লাহে লাহে হাত দুখন লগতে মূৰটো তলৰ পিনে সন্মুখলৈ নিয়ক। তলৰ পিনে যাওঁতে আঁঠু দুটা লগ লাগি থাকিব লাগিব। 2খন হাত শ্বোল্ডাৰৰ কান্ধতকৈ অলপ তলত ৰাখি হালি যাব। আঙুলিবোৰ পোনকৈ ৰাখি হাত দুখন আগলৈ নিব। উশাহ এৰি দি আঁঠু দুটা অধোমুখাসন বা
অধোমুখনৰ বাবে ধনুৰ আকাৰত ভাঁজ লগাব আৰু পিছত মাটি বা মেটত হাত দুখন কান্ধৰ তলত ৰাখি আগৰ পিনে ঠেলি দিয়ক। আঁঠু দুটা অলপ তলৰ পিনে হালি দিয়ক আৰু কমৰটো যিমান পাৰে ওপৰলৈ তুলি দিয়ক। লগতে ভৰিৰ আছে যে গোৰোহা দুটা মাটিত বা মেটত লগাই ৰখাৰ চেষ্টা কৰিব। সম্পূৰ্ণ ট্ৰেংকুলত পৰিণত হ'ব আৰু এনেকৈ 30 ছেকেণ্ড সময় থাকিব। প্ৰথমতে এই যোগাসনসমূহ কৰোঁতে অলপ অসুবিধা হয়, কাৰণ প্ৰথম আৰম্ভ কৰাৰ লগে লগে আমাৰ শৰীৰটো যিহেতু জঠৰতা হৈ থাকে, সেইকাৰণে অলপ অসুবিধা হয়। পিছত যেতিয়া আপোনালোকে দৈনিক ৰুটিনত অন্তৰ্ভুক্ত কৰি ল'ব, তেতিয়া লাহে লাহে এই সমস্যাসমূহ নাইকিয়া হ'ব। অকল আমি যোগাসন কৰিলেই নহ'ব, খোৱা খাদ্যখনৰ ওপৰতো আমি ধ্যান দিব লাগিব। লগতে আমি দৈনিক পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগিব, তেতিয়াহে আমাৰ শৰীৰটো সুস্থ হৈ থাকিব। লগতে টোপনি ভাল হ'ব লাগিব এই বেমাৰসমূহৰ পৰা হাত সাৰি থাকিবলৈ। মৰমৰ বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি কেনেকুৱা পালে প্লিজ জনাব। আৰু ভিডিঅ'টি চাই যদি আপোনালোকৰ কিবা অলপ উপকাৰত অহা বুলি ভাবে, তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মোৰ ভিডিঅ'সমূহৰ পৰা আপোনালোকৰ সামান্যতম যদি কিবা অলপ উপকাৰত আহে, মোৰ ভিডিঅ'সমূহৰ সাৰ্থকতা লাভ কৰা বুলি অনুভৱ কৰিম। তেনেহ'লে মৰমৰ বন্ধু বান্ধৱীসকল, আজিলৈ ইমানতে আপোনালোকৰ মাজৰ পৰাই বিদায় মাগিম। আকৌ নতুন এটি ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হোৱাৰ মানসেৰে নমস্কাৰ। জয় আই অসম। সদায় সুস্থ থাকক, সবল থাকক, হাঁহি থাকক আৰু জীৱনটো উপভোগ কৰক। বাই বাই।